আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম সীমাৰ ভাগ বতৰা কৰে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ত্ৰিপুৰা এতিয়া নেক্সট দ্বিতীয় কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো অসমৰ বৰ্তমান 18টা বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত আটাইতকৈ পুৰণি আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি গৰম পানী অভয়াৰণ্য এতিয়া 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে অসমত মুঠ কিমানটা বিমানবন্দৰ আছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি 6টা এতিয়া 4 নম্বৰ কোৱেশ্চনটো হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান কোন কেইখন জিলাত পৰে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি চিৰাং আৰু বাক্সা ডিস্ট্ৰিক্ট এতিয়া নেক্সট 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে অসমৰ নিম্নলিখিত কোনটো সামগ্ৰীৰ ওপৰত জিআই টেগ দিয়া হৈছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি ওপৰৰ সকলোবোৰ এতিয়া 6 নম্বৰ কোৱেশ্চনটো হ'ল যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ মলাই ফৰেষ্ট এতিয়া 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে নিম্নলিখিত কোনখন জিলাৰ বাংলাদেশৰ সৈতে কোনো অন্তৰাষ্ট্ৰীয় সীমা নাই আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি হাইলাকান্দি 8 নম্বৰ কোৱেশ্চনটো হ'ল অসম হিমালয় শ্ৰেণীৰ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি নামচা বৰুৱা 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে নিম্নলিখিত কোনটো প্ৰজাতিৰ সংৰক্ষণৰ বাবে অসমৰ পূৰ্ণিমা দেৱী বৰ্মন সু পৰিচিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি বৰটুকুলা 10 নম্বৰ কোৱেশ্চনটো হ'ল অসমত কিমানখন ইউনেস্কোয়ে স্বীকৃতি দিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি 2খন এতিয়া নেক্সট 11 নম্বৰ কোৱেশ্চনটো দিয়া আছে নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি জিয়া ভৰালী এতিয়া 12 নম্বৰ কোৱেশ্চনটো হ'ল অসমত গড় দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি 22 ছেপ্টেম্বৰ এতিয়া নেক্সট 13 নম্বৰ কোৱেশ্চনটো দিয়া আছে সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ শোণিতপুৰ নেক্সট কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো অসমৰ উত্তৰ পাৰৰ উপনদী আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ ডিক্ৰং এতিয়া নেক্সট 15 নম্বৰ কুৱেশ্যনটো দিয়া আছে গাই নদী কোন দুখন নদীৰ মাজত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি দিহাং আৰু সোৱণশিৰি নদী
এতিয়া নেক্সট 16 নম্বৰ কুৱেশ্যনটো হ'ল অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানখন কেতিয়া স্থাপিত কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি 1957 চনত এতিয়া 17 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ডিক্ৰং নদীখন অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি লখিমপুৰ জিলা 18 নম্বৰ কুৱেশ্যনটো হ'ল কোন চনত টকুলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপিত কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ 1911 চনত এতিয়া নেক্সট 19 নম্বৰ কুৱেশ্যনটো হ'ল কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন টাইগাৰ ৰিজাৰ্ভলৈ ঘোষণা কৰা হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ 2006 চনত 20 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো অসমত ব্ৰহ্মপুত্ৰৰ পশ্চিমতম উপনদী আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি সোণকোষ আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল অসমৰ প্ৰথম ৰেল জংচনটোৰ নাম কি আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ